Hey guys, hey Gaduar. Hi, hello, namaskar and Radhe guys, welcome back to my YouTube channel Lila Vlogs. তো আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। তো গাইস, এবাৰ ৰঙালী বিহু উপলক্ষে আজি আমাৰ ইয়াত পতাকা উত্তোলন কৰা হ'ব। তো তাৰে তৈয়াৰী চলি আছে। তো গাইজ আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল। তো গাইজ আজি যেহেতু গৰু বিহু অলপ নদীৰ ঘাটৰ ফালে যাওঁ, তাত কি চলি আছে চাই আহোঁ। লগতে গৰুক গা ধুৱাও, নিজেও গাটো ধুই লওঁ গাইজ। তো হেপী গৰু বিহু গাইজ, সকলোকে গৰু বিহুৰ শুভেচ্ছা থাকিল। গৰু গা ধুৱাম, ভিডিঅ'টো চাই থাকিব। তো গাইজ এতিয়া সিমান মানুহ নাই আৰু নদীত অলপ দেৰিকে হৈ আছে মানুহ। দে আৰু গাটোৱে ধুই দিয়ক গাইজ। তো গাইজ চাওক পুৰা দস্তি পুৰা গৰু ধোৱাত লাগি গৈছে। গৰুটোক পুৰা চিকচিকা কৰি দিছে দিয়ক। গৰু গৰুৱালো মানুহ গৰুৱালো দে আৰু গটা জিকি গৈছে। মই ধুই যাওঁ নেকি গাটো? দিয়া দিয়া গাটো ধুই দিয়া ধুই দিওঁ দিয়া ন গৰু উঠোৱালা দে গাইজ ধুই যাওঁ দিয়ক। গা ধোৱা গাইজ গাটো ধুই দিয়ক আৰু কি গা ধুম গাইজ, পানীয়ে নাই নদীত। গা ধুই কেনে লাগিল ব্ৰ? বঢ়িয়া আৰু বিহু লাগছি পুৰা। ভাল লাগে না? দে দে গাইজ আমি গা চা ধুই আহিলো, গৰুও ধুৱালো লগতে। ৰূপম ৰ চাকৰি কৰে দিয়কচোন, ঘৰত আহিছি বিহু বুলি আৰু। তো গাইজ এইবিলাক বন্ধই আছিল দিয়ক আৰু গাইজ, এতিয়া লগ নাপাওঁ আৰু। আজি বিহু আজি বঢ়িয়া লাগিল। আজি নদীত গৰু ধুই আহিলো। মোৰ ভিডিঅ' চা না? চাওঁ কেনে লাগে? ভাল লাগে। চাই থাকবি মোৰ পিন্ধি গেলি আৰু নতুন কাপোৰ চাব পাৰে। সৰুৰ খবৰ কেনা? দে এইটো আমাৰ পিলিঙা ডেকা আহি গৈছে গাইজ। গা চা ধুইছা না নাই তই? গৰু বিহুৰ দিনা গা নুধুৱে কেনে চলি আহি